নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সঞ্জীৱ আৰু সঞ্জীৱ নিউজ ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ আপোনালোকক। মই বৰ্তমান উপস্থিত থকা জেগাখন নিশ্চয় আপোনালোকৰ কোনোৱে চিনি পাইছে। এয়া হৈ গ'ল বৰনাৰায়ণপুৰ, আৰু বৰনাৰায়ণপুৰৰ এই যি ক্লক টাৱাৰ আছে তিনিআলি, আচলতে বৰনাৰায়ণপুৰ ক্লক টাৱাৰৰ পৰা মই আপোনালোকক আজি উত্তৰ দিশত থকা এটুকুৰা ঠাইলৈ লৈ যাম আৰু দেখুৱাম আপোনালোকক আচলতে কিমান সুন্দৰ বৰনাৰায়ণপুৰখন, তাৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। এই ভাগ এয়া চাওক, মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, শ্ৰী শ্ৰী বদলা পদ্ম আতা সত্ৰ, নাৰায়ণপুৰ, লখিমপুৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখনেই হৈ গ'ল মূল প্ৰৱেশদ্বাৰ, আৰু এই মূল প্ৰৱেশদ্বাৰেদিয়ে সোমাই যাব লাগিব ভিতৰৰ অংশলৈ। মূল প্ৰৱেশদ্বাৰৰ কাষেদি আচলতে এনেকৈ বনাই থকা হৈছে, আৰু বনাই থকা অংশখিনিয়ে মই এনেধৰণে আপোনালোকক ভিতৰত সোমাই আহিবলৈ চেষ্টা কৰিছোঁ, আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আহক একেলগে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মাধৱদেৱ কলাক্ষেত্ৰ। মাধৱদেৱ কলাক্ষেত্ৰ কিমান আচলতে কিমান পৰ্যায় পাইছেহি আৰু কিমান পূৰ্ণ গতিত আচলতে ইয়াৰ কাম চলি আছে। আৰু সোমাই আহি এটা সুন্দৰ এটা ভিউ, এটা পুৰণা পুখুৰী আছিল, আৰু সেই পুৰণা পুখুৰীটো এটা বৰ্তমান সময়ত সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। এয়া হৈ গ'ল মাধৱদেৱ কলাক্ষেত্ৰৰ কিছু অংশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই নিজে বৰ গৌৰৱান্বিত, কিয়নো মই নাৰায়ণপুৰবাসী। মোৰ নাৰায়ণপুৰতে আচলতে 12জন আতাৰ জন্মস্থান বুলি কয়, আৰু সেয়েহে 12 বৈষ্ণৱৰ জন্মস্থানত বৰ্তমান সময়ত বনি আছে আপোনালোকৰ বাবে, সকলোৰে বাবে, দৰ্শনাৰ্থীৰ বাবে বনাই থকা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। আৰু সুন্দৰ এয়া পৰিৱেশ চাওক, ইমান সুন্দৰ। আজি এনেধৰণে আছে, আৰু অলপ দিনৰ পিছত হয়তো ইয়াত বহি সকলোৱে আনন্দ ল'ব পাৰিব। আৰু এইখিনি হৈ গ'ল যথেষ্ট পুৰণা আচলতে পুৰণা গছ, বহুত পুৰণা গছ। এইবিলাক গছৰ মই আপোনালোকক ইয়াত এজোপা বকুল দেখুৱাবলৈ চেষ্টা কৰিম। হয়তো ডাঙৰ বকুল গছ কোনোবাই দেখিছেনে ক'ৰবাত কেতিয়াবা আগতে? নাই দেখা নিশ্চয়। আৰু এয়া চাবলৈ পাব আপোনালোকে। আহক, এয়া চাওক, শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ সত্ৰৰ চৌহদ। 7ম পুৰুষীয়া গছ এডাল, কিমান বছৰ আগৰ এডাল চাওক। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বকুল গছ। কাম সম্পূৰ্ণ হোৱা নাই, শিশু উদ্যান এখন বনাই থকা হৈছে। এই এখন শিশু উদ্যান আছে ইয়াৰ ভিতৰত আৰু অডিটৰিয়াম আছে, আৰু বিভিন্ন আচলতে সাংস্কৃতিক কাৰ্যসূচীবিলাক কৰিব পৰাকৈ বিভিন্ন ধৰণৰে ইয়াত কাৰ্যসূচী কৰিব পৰাকৈ বনাই থকা হৈছে। সেই বনাই থকা প্ৰত্যেকটো অনুষ্ঠান মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত এয়া কাৰ্পেট গ্ৰাছ লগাই পেলাই পৰিৱেশটো সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰিব চেষ্টা কৰি আছে। এয়া চাওক, দেখুৱাই ভাল লাগিব। ইয়াত এটা অডিটৰিয়াম বনোৱা হৈছে। এই অডিটৰিয়ামটোৰ খোলা অডিটৰিয়াম, আপুনি চাব কেনেধৰণে বনোৱা হৈছে। আচলতে চব ফালৰ পৰা দৰ্শক বহি ইয়াত যিবিলাক অনুষ্ঠান হ'ব, সেই অনুষ্ঠানবিলাক তেখেতসকলে দৰ্শন কৰিব পাৰিব। এনেধৰণে বনাইছে। এয়াই হৈ গ'ল মাধৱদেৱ কলাক্ষেত্ৰৰ অডিটৰিয়াম। এই মুকলি অডিটৰিয়াম হ'ব ইয়াতে। এইখনতে আমি চৰকাৰকো শলাগ ল'ব লাগিব, তেখেতসকলৰ পদক্ষেপত আচলতে ইমান সুন্দৰভাৱে এই মাধৱদেৱ কলাক্ষেত্ৰ হ'বলৈ গৈ আছে। আৰু সেয়েহে এইভাগ প্ৰৱেশদ্বাৰসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, কিমান সুন্দৰ এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ মাজত আচলতে। আৰু এই ভাগে হৈ গ'ল সত্ৰৰ প্ৰৱেশদ্বাৰ হ'ব। মই আপোনালোকৰ নিৰ্মাণ কৰা হৈছে, দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিব কিছুদিনৰ পিছতে। সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশত সুন্দৰভাৱে বনাই থকা হৈছে আচলতে। বৰ্তমান সময়ত কিমানজনমান আছে আপোনালোকৰ? 15জনমান ভকত আছে, নহয় জানো বাৰু? 15জনমান ভকত আছে, আৰু আপোনালোকৰ নিজৰখিনি নিজে এনেকৈ কৰি ল'ব লাগে, নহয় জানো? সুন্দৰ এটা পৰিৱেশ। আৰু আগতকৈ নিশ্চয় থাকি ভাল লাগিছে, নহয় জানো? আগতে ঘৰখিনি সিমান উন্নত পৰ্যায়ৰ নাছিলে, নহয় জানো? আৰু এতিয়া আৰু কিমান তাৰিখ মানে কৈছে আৰম্ভ হ'ব? চৰকাৰীভাৱে কলাক্ষেত্ৰত 10 তাৰিখে মানে উন্মোচন কৰিব বুলি কৈছে। হয়, আমাৰ কীৰ্তনঘৰ আপোনাৰ 14 তাৰিখে প্ৰতিষ্ঠা। 14 তাৰিখে কীৰ্তনঘৰৰ আসন প্ৰতিষ্ঠা হ'ব, নহয় জানো বাৰু? সুন্দৰ। আৰু আশা কৰিছোঁ ভগৱানে আপোনালোকক কুশলে ৰাখক। নিশ্চয়। ঠিক আছে, আকৌ লগ পাম দিয়ক। আৰু এয়াই হৈ গ'ল কীৰ্তনঘৰ। এই কীৰ্তনঘৰৰ কাষেৰে মই আপোনালোকক লৈ যাব বিচাৰিছোঁ পুনৰ সেই
গেটৰ সন্মুখভাগলৈ আৰু কেইটামান দিনৰ পিছতে হয়তো ই উজ্বলি উঠিব। আৰু আজিলৈ ইমানখিনিকে দেখুৱাই মই আপোনালোকৰ মাজৰ পৰা বৰ্তমান সময়ত বিদায় মাগিব বিচাৰিছোঁ। মই আপোনালোকক যিমানখন পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। খুব কম সময়ৰ ভিতৰত আচলতে দেখুৱাইছোঁ। মাধৱদেৱ কলাক্ষেত্ৰৰ নিচিনা এটুকুৰা ঠাই বহুতে হয়তো দেখা নাছিলে। মাধৱদেৱ কলাক্ষেত্ৰ কিমান দূৰ আগবাঢ়িছে, কিমান ধৰণৰ কেনেকুৱা ধৰণৰ সুন্দৰ ধৰণে আচলতে মানে ইয়াক উপস্থাপন কৰা হৈছে, কেনেধৰণে কৰা হৈছে সেইখিনি দেখা নাছিলে বহুতে, আৰু মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু ইয়াতে গোটেই প্ৰাকৃতিক পৰিৱেশটো দেখুৱাইছোঁ। এবাৰ চাওক ইয়াত ৰৈ। এইয়া হৈ গ'ল মাধৱদেৱ কলাক্ষেত্ৰৰ এটা সুন্দৰ পৰিৱেশ, আৰু সেই সুন্দৰ পৰিৱেশৰ পৰা বৰ্তমান সময়ত মই বিদায় মাগিবলৈ বিচাৰিছোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ বিষয়ে দুই এটা কমেণ্ট আপোনালোকৰ পৰা পাম বুলি আশা কৰিলোঁ। এইখিনিকে কৈ পুনৰ মই আপোনালোকৰ ওচৰত টাটা।